গুড মৰ্নিং এভৰিৱান আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনাইছোঁ বজাৰৰ পৰাই দোকানৰ পৰা। কি কাৰণে ক'লৈ বজাৰ কৰি আছোঁ পাছত গম পাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বজাৰ চজাৰ কৰা হৈ গ'ল। এয়া মেম দিল্লীৰ পৰা আহিছে। তাৰপাছত এই মেমৰে বজাৰ হয়, আচলতে মোৰ বজাৰ নহয়, মেমৰ লগত মই গৈহে দিলোঁ। আচলতে মেমৰ ঘৰ পেঙেৰী, তেখেতৰ ঘৰত তেওঁলোকৰ কিবা এটা ফেষ্টিভেল আছে তেওঁলোকৰ বুদ্ধ ধৰ্মসকলৰ কাৰণে। সেইকাৰণে তেওঁলোকে বজাৰ চজাৰ বহুত কিবা কিবি কৰিব লাগে। লগতে তেখেতৰ মাক দেউতাকৰ শ্ৰাদ্ধ পৰিছে, সেইটো কাৰণে তেখেতে বজাৰ চজাৰ কৰি লৈছে। তো বজাৰ চজাৰ কৰি লৈছোঁ চাবলৈ। মেমে ৰখি ৰখি ভাগৰ লাগিছে কাৰণে বহি দিলে। কিমানবোৰ বজাৰে আৰু লাষ্টত ফাইনেলি আমাৰ গাড়ী আহি গ'ল। ভাবিলোঁ একেলগে যাওঁ, মেমহঁতৰ ঘৰো দেখা নাই, সেইকাৰণে ভাবিলোঁ এওঁকে ক'লোঁ ব'লা মেমহঁতৰ ঘৰৰ পৰা আহোঁগৈ, মেমক থোৱাও হ'ব ফুৰাও হ'ব। যিহেতু কামৰ ক্ষেত্ৰত ক'তো ফুৰা ভালকৈ হোৱাই নাই, সেইকাৰণে ল'ৰা ছোৱালীকেইটাকো লগতে লৈ ল'লোঁ। এই দুটা বহি আছে, এটাই মোবাইলত কি কৰি আছে আৰু। ফাইনেলি ওলাইছোঁ আমি যাবলৈ। গাড়ী ডিকিত বস্তু নিছিলে, লাষ্টত আকৌ হাত কোচেও বস্তু লৈ লৈছোঁ পূৰা। ঘড়ী দিলে পিন্ধি লৈছে একেবাৰে। আমাকো নেদেখাওঁ, আমাৰ সৰু সুৰা বস্তু দিছে, আমাক কি দেখাম। তাৰপিছত ৰাস্তাত ভোক লাগিলে, সেইকাৰণে বিস্কুট চিস্কুট খাই গৈছোঁ। যিহেতু ৰাতিপুৱা একো খোৱাই নাছিলোঁ, বজাৰ কৰি থকা হৈছিলে, সেইকাৰণে বিস্কুট চকলেট চিপ যি পাৰোঁ তাকে খাই লৈছোঁ আৰু খাই গৈ আছোঁ। ড্ৰেছ চেঞ্জ কৰিবলৈও নাপালোঁ। যিযোৰ ড্ৰেছ ৰাতিপুৱা ক্লাবলৈ আহি গৈছিলোঁ সেইযোৰ ড্ৰেছকে পিন্ধি যাবলগীয়া হ'ল। আৰু এইকেইদিন আমাক ঘৰত ভালকৈ থাকিব পৰাই নাই। ল'ৰা ছোৱালী স্কুল বন্ধ, সেইকাৰণে ফুৰা চকাও হৈছে, কিন্তু ৰাতিপুৱা ডিউটিলৈ আহোঁ আকৌ ওলাই যাওঁ। এয়া ডিগবৈ আহি পেঙেৰী ভিতৰৰ ৰাস্তাত পালোহি। আহি পাই ৰিজাৰ্ভ পালোহি। এখন পেঙেৰীলৈ যোৱা আগত ডিগবৈ হৈ যালে ৰিজাৰ্ভ। বহুত ডাঙৰ ৰিজাৰ্ভখন, দেখিয়ে ভয় লাগে। ৰাতি যে মানুহবোৰ কেনেকৈ আহে এইটো ৰাস্তাত। দেখিছে ৰিজাৰ্ভখন শেষেই নহৈছে, ইমানেই ডাঙৰ ৰিজাৰ্ভ। ৰিজাৰ্ভখন পাৰ হৈ ল'লোঁ। তাৰপাছত আপোনালোকক এটা বস্তু দেখাম। এয়া হ'ল আমাৰ অসমৰ প্ৰথম চাহ ফেক্টৰী। 1936 চনতে ব্ৰিটিছে নিৰ্মাণ কৰিছিলে। ভাবিলোঁ চবতকৈ পুৰণা চাহ ফেক্টৰীটো আপোনালোকক দেখাই দিওঁ। এইটো দেখিছেনে? 1936 চনত। মোৰ মাজে মাজে ইংলিছ ওলাই গৈছে। তাৰপিছত আৰ্মি কেম্পটো পাৰ হৈ ইয়াত ভিডিঅ' বনাবলৈ নিদিয়ে যিহেতু। তাৰপাছত এটা ইয়াৰ বাংলা দেখাম। এই বাংলাটো লোহাৰৰ হয়। মই অকণমান পাৰিলোঁ জুম কৰিবলৈ, বেছি নোৱাৰিলোঁ। এইটো প্ৰথম বাংলা আৰু লগতে এইটো পুৰণা চাহ বাগানৰ মেডিকেল হয়, লগতে ফেক্টৰীটো। মই বোলো নাই অকণমান কেপচাৰ কৰি আপোনালোককো দেখাই দিওঁ। তাৰপিছত বাগানৰ মাজে মাজে এয়া পালোহি আমি পেঙেৰীত সোমামগৈ এতিয়া। এখন সাহিত্য সভা হওঁতে বনাইছিলে। তাৰপিছত চাওঁতে এয়া মেমহঁতৰ ঘৰ পালোহি। দেখিছে চাংঘৰ, চাৰিওফালে অকল চাংঘৰ। মই চাংঘৰত আহি বহুত ভাল পাওঁ, আৰু লগতে তেওঁলোকৰ খাদ্য যিটো খুৱায় সেইটো মই বিৰাটেই ভাল পাওঁ। সেইকাৰণে আমাৰ কাৰণে স্পেচিয়েলি বনাইছিলে। কি বনাইছিলে আপোনালোকক দেখাম বাৰু। বস্তু দেখিছে, গাড়ীৰ পৰা নমাওঁতেও ভাগৰ লাগি গৈছে। এইটো পোৱালিটো, এইটো মেমৰ ভতিজাক। ওপৰলৈ উঠি আহিলোঁ চাংঘৰ। মোৰ বেলেগকৈ ভাল লাগে চাংঘৰ, মোৰো এটা সপোন আছে চাংঘৰ বনোৱা। তেওঁলোকে থাপনাখন সদায় বাহিৰতে থয়। ভিতৰত যিটো খোৱা বস্তু থাকে বোলে, সেইকাৰণে ভিতৰত কেতিয়াও তেওঁলোকে থাপনা নাপাতে। এইবোৰ পূজাৰ বস্তু তেওঁলোকৰ বলবলৈ বজাৰ কৰি থৈছে। যোনে যোনে দান দিব বিচাৰে এনেকৈ পূজা বস্তুবোৰ তেওঁলোকৰ ঘৰত দি থৈ গৈছে। ভাল লাগে নিয়মবোৰ চাই। আৰু এইফালে দেখিছেনে মেমে অহাৰ লগে লগে আমাৰ কাৰণে খানা। এইফালে টোপোলা ভাত ৰেডি কৰি আছে, এইফালে বইল
চব্জি, ভাপত দিয়া মাছ খাব আৰু আজি। তাৰপাছত ময়ো অকণমান জুই জ্বলাই পানী চানী অলপ গৰম কৰি ল'লোঁ। বহুতেই ভাল লাগিছে ইয়াত বহি মেলি। তাৰপাছত এইফালে দেখিছেনে পাতত দিয়া মাছ। তাৰপিছত ৰ'ব নোৱাৰিলোঁ, আহি গ'লোঁ। ইয়াত ভাত, এইফালে শুকান আলু চব্জি, মাছৰ পাতত দিয়া ভাতকেইটা দেখি মানে পূৰা মনত পৰি আছে। এয়া তাৰপাছত আমি খাই মেলি লওঁ। তাৰপাছত অকণমান পূজা ফালেও যাম। তাৰপিছত দেখিছে তেওঁলোকৰ যিযোৰ ড্ৰেছ ময়ো পিন্ধি ল'লোঁ। ট্ৰেডিশ্যনেল ড্ৰেছ তেওঁলোকৰ, সেইটো ময়ো পিন্ধি ল'লোঁ। ড্ৰেছ চেছ পিন্ধি ল'লোঁ। পিন্ধাৰ পাছত মেমহঁতৰ য'ত পূজা হ'ব তালৈ গৈ আছোঁ। এয়া মেম আৰু মই। অলপ দেৰি কাৰণে হ'লেও পিন্ধি বহুতে ভাল লাগে ড্ৰেছবোৰ। এয়া দেখিছেনে কিমান ডাঙৰকৈ পাতিছে। আচলতে প্ৰগ্ৰেমটো আছে 22-23। মই আগদিনাই আহি উপস্থিত হৈ গ'লোঁ। আৰু ভিডিঅ'টো দিয়া দেৰি হৈছে, বেয়া চেয়া নাপাব। এইটো কেনেকৈ বনাই কওকচোন? এইটো কেনেকৈ বনাই কওকচোন? চেৱা দি কি চাউল নে কিহৰ হয়? আৰু তাৰপিছত গুড় চেনি মিলাই কিনি বনাই ন? ঠিক আছে, ভাল লাগিছে। আৰু কি কি বনাইছে? আকৌ এটি বনাইছে, আকৌ ভাত বনাইছে ন? এয়া ওপৰত তেওঁলোকৰ মহিলাসকলে ড্ৰেছ চেছ পিন্ধি মেলি একদম এইফালে পিঠা যেনেকৈ আমি নামঘৰত চবে মিলি বুট মগু ধুই মেলি আজৰি কৰোঁ, এয়াতো তেনেকৈ তাতে ধুই মেলি এয়া দেখিছেনে তলত যে ভাপত দিয়ে পিঠা বনাই আছিলে। এয়া তাত আমাৰ বস্তুবোৰ ৰেডি কৰি আছে। তাৰ পাছত গৈ পিনি আকৌ ভাপত দিব। এইখিনি অলপ দেখালোঁ আপোনালোকক। আকৌ ওলাই আহিলোঁ। আহি দেখিছেনে এতিয়া প্ৰেক্টিছ কৰি আছে সৰু ছোৱালীবিলাকে। যেনেকৈ আমাৰ বিহু ফেষ্টিভেলত যেনেকৈ আমি চবে প্ৰেক্টিছ কৰোঁ, তেওঁলোকৰ নিজৰ এটা ফেষ্টিভেল যেনেকৈ প্ৰেক্টিছ কৰিছে। বহুতে ভাল লাগিলে আজি দিনটো। যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল লাগিছে, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ। আমি আচলতে মেমক থ'বলৈ আহি এইবোৰ অলপ ফেষ্টিভেল চাই মেলি ল'লোঁ। এতিয়া যাবলৈ ওলাইছোঁ। বাই বাই, আজিলৈ আহিছোঁ তেতিয়াহ'লে।